আমি যাব ওলাইছোঁ এতিয়া ফুলবাৰী ৱাটাৰফললৈ এয়া ডেকাই হেলমেট চেলমেট ৰেডি একদম ময়ো যাওঁ গাড়ী ষ্টাৰ্ট কৰোঁ R15 এই দেখা মোৰ গাড়ীখনৰ কমেণ্ট টানি দিয়ে ফাঁচি গ'লোঁ আহি যোৱা ডেকা ব'লা অজয় তাত ৰৈ আছে আগত অজয়ক ফোন কৰি লওঁ বাৰু হেল্ল' ক'ত আমি যাই আছোঁ আমি দুটা যাই আছোঁ তই ক'ত ৰঙা এইফালেৰে গৈ যায় এইফালেৰে ৰাইড ল'ব লাগিব ৰাইড লৈ কেনে পাম অ' মাই গড কেঁচা ৰাস্তা অফ ৰোডিং কেনেকৈ যাম বাৰু ওলা একো নহয় গৰম লাগছে অজয় গা ধুই আছে আছে বে যাবা ট্রাই করছিল এয়া মাংকি মেন পিছলত উঠি গৈছে এয়া আমাৰ মাংকি মেন ডেকা এই ডেভিছ কিবা কৰিছে সিয়ে জানে তাতে ফুলবাৰী ৱাটাৰফল চন্দ্ৰপুৰত আহক আপুনি চাই লওক বহুত নেচাৰেল ঠাই হয় ইমান ধুনীয়া চেঁচা পানী
ফাইনেলি বহুত কষ্টৰ মূৰত আহি পালোঁ বৰ্তমানলৈকে ফুলবাৰী ৱাটাৰ পাৰ্কলৈকে। এতিয়া অকণমান মানুহ কম, আহক আপোনালোকে ভিউটো চাই লওক, ভাল লাগিছে জাগাখিনি। ৰাস্তাটো বেয়া কাৰণে অলপমান কষ্ট হৈছে আহি পাওঁতে। এতিয়া অকণমান পানী কম আছে, কিন্তু আপুনি জানুৱাৰী হওক 1 জানুৱাৰী হওক বা যিকোনো টাইমত যেতিয়া পিকনিক প্লেচ হয় তেতিয়া আপুনি আহিব পাৰে। বহুত ভাল লাগে ঠাইখিনি, ঠাণ্ডা আছে, পানী চানী আছে। এতিয়া জানুৱাৰীলৈকে আপোনাৰ পানী চানী আহি যাব। বৰ্তমান এতিয়া পানী নাই, পানী চানী আছে ওপৰত পিনে। এতিয়া বহুত ঠাণ্ডা হৈ যায়। আহক আপোনালোকক অকণমান দেখাই দিওঁ। বৰ্তমান আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ। মই একেবাৰে ওপৰত আছোঁ, টিলাত একেবাৰে মেন ভাৰ্চেছ ৱৰ্ল্ড, খানা জংগল। বাই বাই, ইয়াৰ পৰা যাওঁ, আহক। বল আমি যাওঁ ইয়াৰ পৰা এতিয়া। দেখা পোৱা নাই যে, দেখা কিয় নাপায়? কিমান ল'লা তোৰ এইটো? Bye bye waterfall.